হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল লাৰ্ণিং উইথ বিটু। আজি মই এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ, যিটো ভিডিঅ' অতি গুৰুত্বপূৰ্ণ। 2024 বৰ্ষত যি সেৱাৰ দ্বাৰা মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে, তাৰ বাবে ফৰ্ম ফিল আপৰ ডেট সেৱাই ধাৰ্য কৰিছে। 26 আগষ্ট অৰ্থাৎ যোৱাকালি এখন ন'টিছ আগবঢ়াইছে, যিখন ন'টিছৰ সকলো বিষয় ইয়াত ন'টিছখন আগবঢ়াইছোঁ। ইট ইজ ফৰ ইনফৰমেশ্যন of all concerned that the fee structure of the candidates who are going to appear in the ensuing hslc examination 2024 is as below। 2024 চনত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাচুলৰ গাঁথনি তলত দিয়া ধৰণে আগবঢ়াইছে। এক্সামিনেশ্যন ফিজ ৰেজ 700 টকা, যিটো পৰীক্ষা মাচুল সেইটো 700 টকা দিছে। পিছত ব্যৱহাৰিক পৰীক্ষাৰ মাচুল প্ৰেক্টিকেল এক্সামিনেশ্যন ফিজ সেইটো 150 টকা, চেণ্টাৰ ফিজ 350 টকা আৰু এনুৱেল ৰিকগনিশ্যন ফিজ যিটো আছে কেন্দ্ৰ বাৰ্ষিক স্বীকৃতি মাচুল সেইটো আগবঢ়াইছিল। আৰু এইটো মানে কোনে দিব লাগিব বুলি কৈছিলে, এইটো মানে বিদ্যালয় প্ৰতিষ্ঠানৰ মুৰব্বীয়ে দিব লাগিব বুলি কৈছিলে। এতিয়া কৈছোঁ যে এতিয়া পঢ়ি দিবলৈ লৈছোঁ। ইয়াৰ প্ৰথম পেৰেগ্ৰাফটো দিছে, যিবিলাক অভিভাৱকৰ বাৰ্ষিক আয় 2 লাখতকৈ কম অৰ্থাৎ 2021 আৰু 22 বৰ্ষৰ নৱম শ্ৰেণীত পঞ্জীয়ন কৰা প্ৰাৰ্থীসকল, যিসকলে এই সুবিধাসমূহ ভোগ কৰিব পাৰিব। এতিয়া প্ৰথম পইণ্টটো দিছে, ইট হেজ কাম টু ন'টিছ ডেট ছম অফ দ্য স্কুলছ হেভ registered the name of the candidates in their school, although the candidate is studying in another school. The expression of fees for such students is not allowed even if he belong to low income category. If any exemption is granted to such candidates and it is noticed at larger stage, results of the candidates shall be withheld and necessary action will be taken against the head of the institution। কৈছে যে লক্ষণীয় হৈছে যে কোনো বিদ্যালয়ত শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন কৰা হৈছে যদিও প্ৰাৰ্থীজন আন এখন বিদ্যালয়ত পঢ়ি আছে। মাচুলৰ ৰেহাই এনে ছাত্ৰ ছাত্ৰীৰ বাবে অনুমোদিত নহয় যদিও তেওঁ আৰ্থিকভাৱে পিছপৰা। যদি এনে প্ৰাৰ্থীক কোনো ৰেহাই দিয়া হয় আৰু পিছৰ পৰ্যায়ত লক্ষ্য কৰা হয়, তেনে প্ৰাৰ্থীসকলৰ ফলাফল উইথেল কৰা হ'ব আৰু প্ৰতিষ্ঠানৰ মুৰব্বীৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি কৈছিলে। ইয়াৰ 3 নম্বৰ পইণ্টত কৈছে, শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে পৰীক্ষাৰ মাচুল ৰেহাই দিয়াৰ অনুমতি দিয়াৰ আগতে অভিভাৱক ছাত্ৰ ছাত্ৰীসকলে দাখিল কৰা নথিপত্ৰৰ সত্যতা প্ৰমাণ কৰিব লাগিব। তাৰপিছত 4 নম্বৰ পইণ্টত দিছে, আবেদনকাৰীয়ে নৱম শ্ৰেণীত নামভৰ্তিৰ সময়ত ৰোপণ কৰা গছজোপাৰ বৰ্তমানৰ অৱস্থাটো ফটো দিব লাগিব। ইয়াৰ 5 নম্বৰ পইণ্টটোত কৈছে, প্ৰাৰ্থীয়ে তেওঁলোকৰ অভিভাৱক বিদ্যালয়ৰ পৰাহে ফৰ্ম ফিল আপ কৰিব পাৰিব য'ত তেওঁলোকৰ নৱম শ্ৰেণীৰ পঞ্জীয়ন কৰা হৈছে। অইন প্ৰাৰ্থীৰ আন প্ৰতিষ্ঠানৰ পৰা ফৰ্ম ফিল আপ কৰিবলৈ দিয়া নহ'ব। 6 নম্বৰ পইণ্টটোত কৈছে, কেন্দ্ৰৰ মাচুল 350 টকা মাত্ৰ প্ৰতিজন প্ৰাৰ্থীক বিদ্যালয়ৰ শিক্ষা বোৰ্ড অসমৰ দ্বাৰা সময়মতে কেন্দ্ৰৰ প্ৰত্যেককে মুকলি কৰি দিয়া হ'ব। আৰু 7 নম্বৰ পইণ্ট যিটো আছে, বিতং পদ্ধতিৰ বাবে অনুগ্ৰহ কৰি পৰীক্ষা পৰ্টেল সেৱা অনলাইন সেৱা registration.organization.org চাবলৈ কৈছে। এতিয়া ছেকেণ্ড পেজটো মই দেখুৱাবলৈ লৈছোঁ। এইটো দেখুৱাইছে যে ইট ইজ ফৰ ইনফৰমেশ্যন অফ অল দ্য স্কুল এফিলিয়েটেড আণ্ডাৰ সেৱা ডেট দ্য ডেটছ অফ দ্য ফৰ্ম ফিল আপ ফৰ এপিয়াৰিং দ্য hslc examination 2024 থ্ৰু অনলাইন এপ্লিকেশ্যন পৰ্টেল সেৱা registration.organization হেজ বিন শিডিউল্ড এজ বিলো। এইটোত কৈছে, জাননী সেৱাৰ অধীনত সংযুক্ত সকলো বিদ্যালয়ৰ তথ্যৰ বাবে অনলাইনৰ পৰীক্ষা পৰ্টেল সেৱা ৰেজিষ্ট্ৰেশ্যনৰ জৰিয়তে hslc পৰীক্ষা 2024ৰ অংশগ্ৰহণৰ বাবে প্ৰপত্ৰ পূৰণৰ তাৰিখ তলত দিয়া ধৰণে নিৰ্ধাৰণ কৰা হৈছে। অনলাইন ফৰ্ম ফিল আপ দেখুৱাইছে 9 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈ লাষ্ট ডেট। অনলাইন পে'মেণ্ট 31 অক্টোবৰ 2023 আৰু লাষ্ট ডেট অফ চালান পে'মেণ্ট দেখুৱাইছে 3 নৱেম্বৰ 2023 আৰু অনলাইন চেকলিষ্ট 18 নৱেম্বৰ 2023। এইখন আপোনাৰ ষ্টুডেণ্টৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়। আৰু ইয়াত দিছে যে ইউজাৰ ID এণ্ড পাছৱৰ্ড ফৰ দ্য অনলাইন এক্সামিনেশ্যন পৰ্টেল উইল বি ছেম এজ দ্য ক্লাছ 9 ৰেজিষ্ট্ৰেশ্যন পৰ্টেল। মানে যিবিলাক ইউজাৰ ID আৰু পৰ্টেল আছিলে সেইটো ছেম থাকিব বুলি কৈছিলে, ক্লাছ 9ত যেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তাৰ নিচিনাকৈ। এইখনেই আছিলে 26 ছেপ্টেম্বৰত যি ন'টিছ আছিলে সেই ন'টিছখন। গতিকে এই ন'টিছখন চাওক আৰু আপোনালোকে প্ৰিপেৰেশ্যন চলক, কি কাম কৰিব লাগিব বা কি ডকুমেণ্ট ক্লিয়াৰ কৰিব লাগিব বা কি ডকুমেণ্ট আপোনালোকৰ হাতত নাই, এইসমূহ কাম কৰি ল'ব। আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। অনাগত দিনসমূহতো এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম। ধন্যবাদ। জয় অসম।